মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকক কেইটামান সমুচাৰিত শব্দৰে বাক্য ৰচনা কৰি দিবলৈ লৈছোঁ। এতিয়া সমুচাৰিত শব্দৰে বাক্য ৰচনা কৰাৰ আগতে আমি সমুচাৰিত শব্দনো কি এই কথাটো জানিব লাগিব। সমুচাৰিত শব্দ হৈছে এনে কিছুমান শব্দ যি শব্দবিলাকৰ উচ্চাৰণ প্ৰায় একেই, কিন্তু ইয়াৰ বানান আৰু অৰ্থ বেলেগ, আৰু সেই শব্দবিলাকে সমুচাৰিত শব্দ বোলে। এতিয়া তলৰ কিছুমান সমুচাৰিত শব্দ দিয়া আছে তলত, সেইবিলাকৰ মই অৰ্থৰ পাৰ্থক্য সহ বাক্য ৰচনা কৰি দিছোঁ। চোৱাচোন, হাত আৰু হাত। এই হাতটো মানে হৈছে মানুহৰ হাত, আমি হাতেৰে সকলো কাম কৰোঁ। এতিয়া মূৰ্ধন্য ত যেতিয়া হা হত আকাৰে হা আৰু মূৰ্ধন্য ত যিটো শব্দ হয়, এই হাত মানে হৈছে বজাৰ। এতিয়া আমি বাক্যটো কেনেধৰণে সাজিম? প্ৰতি শনিবাৰে আমাৰ ঘৰৰ ওচৰত হাট বহে, মানে বজাৰ বহে, মানে প্ৰতি শনিবাৰে। 2 নম্বৰ বাকী। এতিয়া ইয়াত হছইকা দি কত হছইকা কি আৰু কত দীৰ্ঘইকা হৈছে। এই বাকী মানে হৈছে ঢালি দিয়াটোক কোৱা হয়। সেই পানীখিনি মাটিত বাকী দিলে। এতিয়া বাকী মানে হৈছে অৱশিষ্ট। পাত্ৰটোত অলপহে পানী বাকী থাকিল, মানে পাত্ৰটোত মানে অলপ পানীহে অৱশিষ্ট থাকিল, প্ৰায় নায়ে তেনেকুৱা কৈছে। এতিয়া 3 নম্বৰটো গল। এই গল মানে হৈছে ডিঙি, গল মানে যা। গৰুৰ গল বিচনি থাকে, গল, এই গলটো মানে সি গুচি গ'ল মানে সি গুচি গ'লে, এনেধৰণে আমি বাক্যটো বনাব পাৰোঁ। তাৰপিছত এনেকৈও ক'ব পাৰা, কাম কৰা ল'ৰাটো গলত বৰ অসুবিধা হৈছে। 4 নম্বৰ আহ। এই চন্দ্ৰবিন্দু থাকি যেতিয়া হ'ব, সেইটো কি হ'ব? গছৰ ছাল আদি ভিতৰত থকা সূতাৰ দৰে ক্ষুদ্ৰ বস্তু। কপাহৰ আহ থাকে। তাৰপিছত আহ মানে ওচৰৰ চপৰা, সেইটোক আহ বুলি কয়। তাক ভিতৰলৈ আহিবলৈ কোৱা। 5টো কি? দিন। এই আৰু এইটো হৈছে দিন। এই হছইকা দি যিটো দিন হয়, সেইটো মানে হৈছে বেলি ওলোৱাৰ পৰা মাৰ যোৱালৈ কাল, সেই সময়ছোৱাটোক কোৱা হয়। এতিয়া আমি কেনেধৰণৰ বাক্য সাজিম এইটো শব্দৰে? দিনত আমাক সূৰ্যই পোহৰ দিয়ে। দিন মানে হৈছে এই দিনটো মানে দুখীয়া, দিনহীনজনক পাৰিলে সহায় কৰিব লাগে। দিনহীনজনক পাৰিলে সহায় কৰিব লাগে। 6 নম্বৰটো বাঁহ। এতিয়া চন্দ্ৰবিন্দু লগাই যিটো সেই বাঁহ শব্দটো হৈছে, এইটো এবিধ গছ হয়। আমি এইটো কেনেধৰণে বাক্য সাজিম? বাঁহ এবিধ তৃণজাতীয় উদ্ভিদ। বাঁহ যেতিয়া চন্দ্ৰবিন্দু নাথাকিব, সেই অৰ্থতে চৰাই পোৱালি জগাবলৈ খেৰ কুটা আদিৰে আবৃত্ত কৰা ঠাইটোক বাঁহ বুলি কোৱা হয়। টুকুৰা চৰাই বাঁহ অতি সুন্দৰ। আমি এনেধৰণে বাক্য সাজিব পাৰোঁ। 7 নম্বৰ পানী। পানী মানে হৈছে কি? জল এবিধ জুলীয়া পদাৰ্থ। পানীক জীৱৰ প্ৰাণ বুলি কোৱা হয়। পানী যেতিয়া মূৰ্ধন্য নত হছইকাৰে নি এই পানী শব্দটোৰ অৰ্থ হাত বজায়। সৰস্বতী পানীত বিনা থাকে। 8 নম্বৰটো কি? পাণ। আৰু পাণ, এইটোত মূৰ্ধন্য ন দি পাণ যিটো হৈছে, এইটো তামোলৰ লগত খোৱা এবিধ লতাৰ পাত। এতিয়া আমি কেনেধৰণৰ বাক্য সাজিম? তামোল পাণ এশৰাই আগবঢ়োৱা হৈছে। পাণ পিক হোৱা কাৰ্য। ছক্ৰেটিছক বৃষপান কৰোৱাই মৃত্যুদণ্ড দিয়া হৈছিল। সুৰ এইটো হাতীৰ সুৰ বুজাইছে। সুমধুৰ, এইটো মোৰ ভুল হৈ গৈছে। এইটোত আমি এইটো লিখিবলৈ, হাতীয়ে সুৰেৰে বহুত গধুৰ বস্তু দাঙিব পাৰে। সুৰ এইটো স্বৰ, সুৰ মানে স্বৰ। সুমধুৰ, এইটো আমি ইয়াৰ লগত মিলাম। সুমধুৰ সংগীতৰ সুৰ ভাহি আহিছে। এই সুৰটো আমি দন্তীয় এইটো লিখোঁতে ওলট পালট হৈ গৈছে। সুমধুৰ সংগীতৰ সুৰ ভাহি আহিছে, এনেধৰণে আমি লিখিব লাগে। দটো ছাল, ঘৰৰ ছাল। এই ছালটোৱে কি? ঘৰৰ ছাল বুজাইছে। প্ৰথম ছটাকাৰে ছাল, এইটো ছাল, ঘৰৰ ছাল বুজাইছে। ঘৰটোৰ ছালখন তিন পাতৰ। এই ছাল, গাৰ ছাল, বাকলি, এইটো ছাল বুলি কোৱা হয়। দ্বিতীয় ছত আকাৰে ছাল, যিটো সেইটো ছাল, গাৰ ছালটোকো কয় বাকলি। এতিয়া আমি মানুহজনৰ ছালখন খহটা, এনেধৰণে আমি বাক্য সাজিব পাৰোঁ। তাৰপিছত পুঠি। এইটো পুঠিয়ে কি বুজাইছে? এবিধ মাছ বুজাইছে। মই পুঠি মাছ খাই ভাল পাওঁ। পুথি এক কিতাপ। পুথি পঢ়িলে জ্ঞান অৰ্জন কৰিব পাৰি। 12টো সংসাৰ মানে হৈছে ঘৰৰ গৃহস্থী। তেখেতৰ সংসাৰখন বেছ সুখৰ। সংহাৰ মানে নাশ কৰা। বানে সংহাৰ ৰূপ ধাৰণ কৰিছে। এইটো এনেধৰণে আমি বাক্য সাজিব পাৰোঁ। নিশ্চয় তোমালোকে মই যিকেইটা সমুচাৰিত শব্দৰে বাক্য ৰচনা কৰিলোঁ, তোমালোকে মই যেনেধৰণে বাক্য ৰচনা কৰিছোঁ
তাৰ পৰা পৃথককৈ তোমালোকে নিজে বাক্য সাজিবলৈ চেষ্টা কৰিবা। ইয়াৰ উপৰিও অন্যান্য বিভিন্ন সমুচায়িত শব্দ আছে, এই শব্দবিলাকো তোমালোকে বাক্য সাজিবলৈ চেষ্টা কৰিবা। আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ। পুনৰ অন্য এটা ভিডিঅ'তে পুনৰ লগ হ'ম। ধন্যবাদ।